সো শিক্ষক বন্ধুসকল, মই আজি লেসন প্লেনৰ ভাষাৰ পৰা এটা লেসন প্লেন দিব খুজিছোঁ। আপোনালোকৰ যদি চাই ভাল লাগে, মনৰ পছন্দ হয়, তেনেহ'লে বেল আইকনটো টিপি দিব আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব, যাতে আৰু ভাল ভাল ভিডিঅ'বিলাক আপোনালোকে পাব পাৰে। ইয়াতে লেসন প্লেনৰ বিষয় ভাষা, পাঠৰ নাম শংকৰদেৱ, পাঠ্যপুথিৰ নাম আপোন পাঠ, শিক্ষকৰ নাম আপোনালোকে দি দিব, বিদ্যালয়ৰ নামটো বা জাতীয় বিদ্যালয় হ'ব, শ্ৰেণী তৃতীয়, ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিজে দিব, সময় 40 মিনিট বা 45 মিনিট, তাৰিখটো দিব আৰু গড় বয়স দিব। তাৰপিছত চাওক, আপোনালোকে এইখিনি চালে, লিখাৰ পিছত এইখিনি লৈ আপোনালোকে আহিব আমাৰ উদ্দেশ্য। সাধাৰণ উদ্দেশ্য, ক নম্বৰত তথ্য চিনাক্তকৰণ গ'ল, ক নম্বৰ সাধাৰণ উদ্দেশ্য। সাধাৰণ উদ্দেশ্যত লিখিব 1 নম্বৰত মাতৃভাষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ জন্মোৱা। 2 নম্বৰত আহিব অসমীয়া ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পৰা। 3 নম্বৰত শব্দৰ ভঁৰাল চহকী কৰা। 4 নম্বৰত মৌখিক কল্পনা শক্তি আৰু চিন্তা শক্তিৰ উৎকৰ্ষ সাধন কৰা। তাৰপিছত পাব আপোনালোকে গ নম্বৰত শিক্ষণ সঁজুলি। 1 নম্বৰত শিক্ষকৰ সঁজুলি, চক, ডাষ্টাৰ, কৃষ্ণফলক, পাঠ্যপুথি। 2 নম্বৰত চাব শিক্ষাৰ্থী সঁজুলিবোৰ, কলম, বহী, কাঠ, পেঞ্চিল, ৰবৰ, স্কেল, পাঠ্যপুথি আদি। প্ৰথম পৃষ্ঠা শেষ। দ্বিতীয় পৃষ্ঠাত চাব আপুনি প্ৰস্তাৱনাত আপোনালোকে পাব প্ৰথম স্তৰত প্ৰস্তাৱনাখিনি লিখা আছে, আপোনালোকে চাওক। পূৰ্ব জ্ঞান, দ্বিতীয় স্তম্ভ পূৰ্ব জ্ঞান, পৰীক্ষা। শিক্ষাৰ্থীসকলৰ শংকৰদেৱ নামৰ মহাপুৰুষজনৰ বিষয়ে জ্ঞান থাকিব। তিনি নম্বৰ স্তম্ভ শিক্ষকৰ কাৰ্যাৱলী, নিৰ্দিষ্ট সময়ত শিক্ষকে প্ৰয়োজনীয় শিক্ষণ সামগ্ৰীৰ লগত লৈ হাঁহিমুখে শ্ৰেণীত প্ৰৱেশ কৰিব আৰু শিক্ষাৰ্থীৰ অভিবাদন গ্ৰহণ কৰিব। শিক্ষকে শ্ৰেণীকোঠাত এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰি ছাত্ৰ ছাত্ৰীসকলক তলত দিয়া পাঠ সংলগ্ন প্ৰশ্নবোৰ সুধিব। শংকৰদেৱ কোন আছিল? 2 নম্বৰ ভকতসকলে কি কৰে? নামঘৰত ভকতসকলে কি কৰে? শুদ্ধ উত্তৰ দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাই সেইদিনৰ পাঠটি ঘোষণা কৰি আৰু পাঠটিৰ নাম কৃষ্ণফলকত লিখি দিয়া। তাৰপিছৰ স্তম্ভটো শিক্ষাৰ্থীৰ কাৰ্যাৱলী। শিক্ষাৰ্থীসকলে শিক্ষক সোমোৱাৰ লগে লগে থিয় হৈ অভিবাদন জনাব আৰু নিজৰ নিজৰ আসনত বহিব। ইফালে প্ৰশ্ন উত্তৰ দিব। মাধৱদেৱ গুৰু আছিল। 2 নম্বৰ উত্তৰ দিব। নাম গা। শিক্ষাৰ্থীসকলে পাঠ্যপুথিৰ পাঠটি উলিয়াই ল'ব আৰু নিজৰ বহীত খুলি লৈ গুৰুত্ব বৰ্গ কথাবোৰ লিখি ল'ব। এইখিনিয়ে আছিল এই পেজটো। তাৰ পৰৱৰ্তী পেজ এই পেজটো সম্পূৰ্ণ চাই লওক।
এতিয়া পৰৱৰ্তী পেজলৈ আহোঁ। পৰৱৰ্তী পৃষ্ঠা উপস্থাপন স্তৰখিনি লিখি ল'ব। আপোনাৰ প্ৰথম স্তম্ভ, দ্বিতীয় স্তম্ভত আছে শিক্ষাবিন্দু, শংকৰদেৱৰ পাঠটিৰ সম্পৰ্কে জনা, বিশেষ উদ্দেশ্যৱলী, পাঠটি বুজি পোৱা আৰু শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰিব পৰা। শিক্ষকৰ কাৰ্য, শিক্ষকে যতি বিৰাম আদিৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰুতিমধুৰকৈ বাক্যবোৰ কৈ দিয়ে। পাঠটিত থকা শংকৰদেৱৰ ছবি দেখুৱাই শংকৰদেৱ যে এজন ধৰ্মগুৰু তাৰ ধাৰণা দিয়ে। এইফালে আছে যুক্তাক্ষৰ। তাৰপিছত শিক্ষকে যুক্তাক্ষৰবোৰ ভাঙি বৰ্ডত লিখি আৰু কঠিন শব্দবোৰৰ অৰ্থ লিখি দিয়া। এইফালে স্তম্ভটোত চাব শিক্ষাৰ্থীৰ কাৰ্যাৱলী। শিক্ষাৰ্থীসকলে মনোযোগেৰে পাঠটি আয়ত্ত কৰিব। পাঠটিত থকা শংকৰদেৱ, মাধৱদেৱ আৰু ভকতসকলৰ প্ৰতি আকৰ্ষিত হৈ চাব। শিক্ষকে লিখি দিয়া যুক্তাক্ষৰ আৰু কঠিন শব্দৰ অৰ্থবোৰ শিক্ষাৰ্থীসকলে নিজৰ নিজৰ বহীত টুকি ল'ব। আছে আকাংক্ষিত ফল, জ্ঞান বোধ হ'ব। এই পৃষ্ঠাটো শেষ। পৰৱৰ্তী পৃষ্ঠা পাব। পৰৱৰ্তী পৃষ্ঠালৈ আহোঁ। পাব সামৰণি। সামৰণিত